উঠি ব্ৰাছ কৰি আজিৰ দিনটো আৰম্ভ কৰিলো। নমস্কাৰ, মই হাজৰিকা। বৰষুণত আপোনালোকে তিতে নে নাই কমেন্ট কৰি জনাবচোন। মই কিন্তু বহুত তিতো। তাৰপিছতে মই ভিডিঅ' এটা এডিট কৰি স্কুটিখনতে জগ এটা ওলমাই সিধা আহি গলো মামাহঁতৰ ঘৰলে। মামাহঁতৰ ঘৰৰ পৰা টালি টোপোলা লৈ মই টেবুলতে বহি গাখীৰ খালো। এনে মই গাখীৰ খাই বেয়া পাওঁ, কিন্তু তুমি দিয়া কাপ বুলিহে গাখীৰ খাইছো। আজি আপোনালোকক শিকাম অমলেট কেনেকে বনায়। আপোনালোকে যেইটা ডিম বনাব সেইকেইটা ডিম মই লোৱা নিচিনা বাতি এটাত ভাঙি ল'ব, কিন্তু বাতিটো এনেকুৱাই হ'ব লাগিব দেই। আৰু এটা কথা মনত ৰাখিব, মই যেনেকে ভাঙিছো ভঙা ষ্টাইলটো এনেকে হ'ব লাগিব, তেতিয়াহে হ'ব। এতিয়া আপোনালোকে ইয়াতে পিঁয়াজ, জলকীয়া, হালধি, নিমখ ঢালি ভালদৰে মিহলাই ল'ব। তাৰপিছতে টাৱা এখনত তেল ঢালি এনেকেই ঢালিব, কিন্তু দেই ষ্টাইলটো কিন্তু মোৰ নিচিনা হ'ব লাগিব, তেতিয়াহে সোৱাদটো পাব। খং নকৰিব, কাৰণ কোনো মই মাষ্টাৰ চেফ নহয় আৰু নেদেখাওঁ। আৰু ধেমালি কৰাৰ বাবে বেয়া নাপাব। আপোনালোকৰ লগত নকৰি কাৰ লগত কৰিম।